কালি তোৰ পৰীক্ষা আছে নে? এবাৰ যদি পৰীক্ষাত 80% তলত পা মুণ্ডা ছিঙি দিম তোৰ। পঢ়ি থাক ইতা। কালি দেখা যাব। ৰিজাল্টৰ সময়ত যদি 80% তলত থাকেই এই ঘৰৰ পৰা বাহিৰলৈ দিম তোক। এই ৰ কালি তোক কি কৈছিলো মনত আছেনে? 80% তলত যদি থাকেই চাবি কিন্তু। এই ৰিজাল্ট কেনে হলে? ভালে হৈছে। মাৰ্কশ্বিট দিছে নাই? নাই দিয়া। নাই দিয়া? চাওঁ বেগটো। ক'ত মাৰ্কশ্বিট দিছিলো? ফাঁকি দিবা নাহি মোক। 30% চালাই এইগিলা শুনবা লাগিলে তোক ইমান ডাঙৰ বস্তু হে, ইমান পঢ়ালো হে, ইমান পঢ়ালো, ইমান পঢ়ালো তোক হে, ইগিলা শুনবা লাগিলে তোক পঢ়াইছো। চালা তোক আজি ৰুমৰ ভিতৰত সোমাই ৰচনা এশেকা দিওঁ তোক। 30% পাইছি। চালা গৰুৰ ৰস তোক আজি পেটিৰি কৰি দিম তোক আজি। পৰীক্ষা তই এইবাৰ ৰিজাল্ট বস্তা হে, তোক আজি পানী চাহ ভাত একো খাবা নোৱাৰো। ৰুমৰ ভিতৰত তালা মাৰি থৈ দিম তোক আজি। বহুত হৈ গ'ল আৰু মই এতিয়া জীয়াই থাকিব নোৱাৰো। আৰু মই জীয়াই থাকিব নোৱাৰো। Hey, Suar. Ush. Udah? Udah gue. Itu kira botol. Isinya botol lu. Hei, Pak. Apa? Iya, Pak. Apa? Itu isi kali ini, Hei, Pak. Udah? Iya, Pak. Kaya masih lu itu semua. Apa udah rồi. আপোনালোকে দেখিলে নে মোৰ ল'ৰাটোৰ লগত কি হ'ল? গতিকে আপোনালোকৰ নিজৰ ল'ৰা বা ছোৱালীটোক কেতিয়াও কম নম্বৰ বা কম পাৰ্চেণ্টেজ পোৱাৰ কাৰণে টৰ্চাৰ বা মাৰধৰ নকৰিব।